Hello and welcome again guys. তো আজি বহাগী বিদায়ৰ থাৰ্ড ডে আৰু লাষ্ট ডে। তো আজি জুবিনদাৰ ফাংচন। তো মোটামুটি এতিয়া যাব হৈছে আমাৰ 8:30 মান বাজলা। তো এতিয়া যাওঁ। প্ৰাচীৰৰ এতিয়া যাই আছোঁ বৰ্তমান তাকেলৈ মানে কি হয় দেৰিকৈ উঠিব তথাপিও আমি 7টা মানত মানে কাভে ষ্টেটাছত পাইছোঁ 6টা বাজিছে 7:30 বাজলা কাভে ষ্টেটাছত পাইছোঁ সেই মানত 6:30 মানতে তাহোঁ যাই বহি আছে মানে তেতিয়া আৰু এটা দুটা চিট ভৰ্তি হ'ব আৰম্ভ কৰিছিল আৰু তো ইমানমান টাইমত মোটামুটিতো শেষ হৈয়ে যাব এনেকৈ এনে পাঠশালাত বা হওক য'ত হওক জুবিনদাৰ ফাংচন মানে পাছ লৈও চিট পা আশা কৰিব নালাগে নৰি তো এতিয়া চিট দখল কৰিব যাৱানে হৈ আছে লাষ্ট বাৰৰ কাৰণে আজি হাতে লৈ যাব লাগে মানে ক'ৰবাত বেছিকৈ মানুহ পাব বুলি চবকে হাতে গোটেই ভৰ্তি হ'লা কাৰণে পাব মোটামুটি ভৰ্তি হৈছে ইয়াতে তো ইফালে জেনেৰেল ইফালে অতিথি তাৰপিছত আগৰ এইখিনিত বিশেষ অতিথি আৰু আমাৰ সদস্য একদম আগত তো সদস্য একদম আগত ষ্টেজৰ চাইডত এইগিলাখান গ্ৰীণ ৰুম ইমাখান বহাৰ কাৰণে খুব আগৈ থাকে আহি বহি আছে জুবিনদা আহিব 10টা মিনিট এতিয়া বহি আছে মানে 7টাতে আমি পাছত আহিও ভিৰ লাগে ইমান সোনকালে আহিলোঁ মানে বহুত সোনকালে আহিছোঁ তথাপিও আমাৰ এতিয়া ভিৰ আৰু চেয়াৰৰ বহাৰ উৎপাত এতিয়া আৰু ফাৰ্ষ্টতে এতিয়া সৰু ছোৱালী নাচ কৰিব সৰু ছোৱালীকেইটাক উঠি দিছে চদতে ভাইব কৰোঁ না গানতে ভাইব কৰোঁ ধৰিব পৰা নাই জাষ্ট চিএছকে থিংছ অৱশেষত আমাৰ অশেষ অপেক্ষাৰ পাছত প্ৰথম কাৰ্যখান হ'লাক আমাৰ ফাংচনৰ আজি তো ফিলিং ভেৰি প্ৰাউড গইতাৰ পৰা পুৰা বাটা ফিল আহে দেই পুৰা বাজাল গৈ একদম বুকখানটো কপি যায়ে বাটা বাপ আহি ৰেডি হৈছে আৰু কণ্টেক্ট মুহূৰ্তৰ পিছত আমি জুবিনদাক দেখা পাম Sisi
আৰু ফাংচনৰ মাজতে ৰবি শৰ্মা ছাৰে আহি নিজৰ নতুন ফিল্ম ৰঘুপতিৰ প্ৰমোশ্যন কৰে আৰু মানে তেওঁলোকৰ যোনটো ৰোমান্টিক মিউজিক আছিল যোনটো অভিয়াছলি জুবিন দায়ে গাইছিল সেইটোৰ ফাৰ্ষ্ট স্ক্ৰিনিংটো পাঠশালা বিহু ফাংচনত কৰে আৰু বিৰাট ভাল লগা মমেণ্ট আছিল এইটো ফাংচনখন ভালে কুশলে গেল আৰু আহোঁতেও 2টামান বাজলাক মানে ফাংচনখনে 2টামানত শেষ হৈছে তাত পাছত আহি গ'লোঁ আৰু মোৰ মোবাইলটো চুইচ অফ হৈ গ'লাক সেইকাৰণে কালি আৰু ভিডিঅ' কৰা নহ'লে কালি ফাংচন চাই উঠোতে আজি 11-12টামান বাজলাক মোৰ সদস্যতে মানুহ মানে বহিবা চিট নাই কাষে থিয়া দি চাই আছে আৰু চেয়াৰ আনি দিব লগা হৈছে সেনেহেন আৰু পাছত দেখি মানে অতিথিত দেখি টিংপাত ভাঙি মানুহ সোমাইছে তাহাৰ বহিবা চিট নাই সেনেহেন গৈছে মানে চাই থকা নাই আৰু যাই সোমাইছে সেনেহেন আৰু বাকী জুবিনদাৰ ফাংচনটো আৰু ভাল হ'বই বেষ্ট ফাংচন হৈছে পাঠশালা তাৰ সেইটো ক'ব লাগিব বহুত দিনৰ পৰা চলি থকা প্লেনিং মানে এই ফাংচন মুকলি বিহু একেলগে চাওঁ তো কালি ফাংচনৰ দ্বাৰা এই গোটেইখিনি শেষ হৈ গ'ল আৰু पहली बार वो कह रहे हैं कि भाई मजा आया और मैं ये जो मजा है हिंदुस्तान के हर व्यक्ति को देना चाहता हूँ